Hello guys, welcome back to my YouTube channel Sahu Blogs Assam. আজি ভিডিওটো আৰম্ভ কৰিছো বাছৰ পৰা কাৰণ আমি গৈ আছো অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কামৰূপ জিলা আৰু গুৱাহাটী মহানগৰ শাখা সমিতিৰ সহযোগত আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানলৈ আৰু ইয়াৰ স্থান হৈছে প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহ মাছখোৱা গুৱাহাটী আৰু এনেদৰে প্ৰায় 4 ঘণ্টা বাছৰ ট্ৰেভেলিং কৰাৰ পিছত আমি আহি পালো নিজৰ অনুষ্ঠানলৈ আৰু আৰম্ভ হ'ল আমাৰ অনুষ্ঠান আৰু তাতে বহুতো বিশেষ অতিথি আছিল সঞ্জয় কিষাণ ৰূপেশ গোৱালা আৰু নোজ পেগু আৰু চক্ৰপাণী পৰাশৰ আৰু আমাৰ বহুত ফেমাস ইউটিউবাৰ সময় গগৈকে ধৰি বহুতো বিশেষ আমন্ত্ৰিত অতিথি আছিল ৰাস্তাত গৈ থাকোঁতে যেতিয়া এজন অত্যন্ত দুখীয়া মানুহক দেখিবলৈ পায় তেওঁ মানুহজনৰ ৰখাই এটা খেল খায় বকাৰী কয় যে আপুনি এইটো টানক এটাকে প্ৰায় 23,000 অধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় আৰু এই সম্বৰ্ধনা জনাই থকাৰ মাজতে আমাৰ আমন্ত্ৰিত মাইকেল পাথৰ দাদা আহি পালে গোৱা ষ্টাৰ্ট কৰিলে অজয় কুমাৰ নিহি সকলোৱে এনজয় আৰু কৰিলে ৰবীন্দ্ৰ গোৱালা দাদা আৰু গানটো বিৰাট ধুনীয়াকৈ আপোনালোকক মৰম দিয়ে তো সেই গানটো মই গাবলৈ বিচাৰিছোঁ আপোনালোকে গানটোক সকলোৱে শুনি অকণমান মোক সহযোগ কৰিব যেন আশা কৰিছোঁ ধন্যবাদ ট্ৰেকটো প্লে কৰি দিয়ক 1 নম্বৰ Hello. Check your right of something. Okole hasa point level lego.
কমি গ'ল যে আমার প্রোগ্রাম শেষ প্রায় রাতি 10টা বাজি গ'ল তাৰপিছত আমি নিজৰ ঘৰে মুখে যাত্ৰা আৰম্ভ কৰিলোঁ। থ্যাংকস ফৰ ৱাচিং, বাই বাই।